নমস্কাৰ, আজি 12 জানুৱাৰী 2025 দেওবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে বিগত বৰ্ষত মিউচুৱেল ফাণ্ডে সংগ্ৰহ কৰিছে 2.89 লাখ কোটি টকা। বিগত 2024 বৰ্ষত মিউচুৱেল ফাণ্ডৰ চিষ্টেমেটিক বিনিয়োগ পৰিকল্পনা চমুকৈ SIPৰ জৰিয়তে সংগ্ৰহ কৰিছে 2,89,227 কোটি টকা। কেৱল ইমানেই নহয়, এই পৰিকল্পনাৰ জৰিয়তে 2024 বৰ্ষৰ ডিচেম্বৰত এক অভিলেখো স্থাপন কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰটো হৈছে প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ বাবে ভালেসংখ্যক কোম্পানীয়ে নেশ্যনেল ষ্টক এক্সচেঞ্জত দাখিল কৰিছে খচৰা। প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ চমুকৈ IPOৰ বাবে দেশৰ 90টাৰো অধিক কোম্পানীয়ে নেশ্যনেল ষ্টক এক্সচেঞ্জত দাখিল কৰিছে খচৰা পত্ৰ। ৰাজহুৱা খণ্ডত চামিল হ'ব বিচৰা এই কোম্পানীসমূহে IPOৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব বহু পৰিমাণৰ ধন। পৰৱৰ্তী খবৰটো হৈছে উমৰাংচুত অব্যাহত আছে উদ্ধাৰ অভিযান, কণিকা হোজাই আৰু দেবুলালৰ বিৰুদ্ধে এজাহাৰ দাখিল। অবৈধ কয়লা খননৰ আঁৰত থকা দুজন ব্যক্তিৰ বিৰুদ্ধে শুক্ৰবাৰে উমৰাংচু থানাত দাখিল কৰা হয় এজাহাৰ। এই এজাহাৰত উল্লেখ থকা নামকেইটা হ'ল শ্ৰীমতী কণিকা হোজাই আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লুছা। পৰৱৰ্তী খবৰটো হৈছে উমৰাংচুত আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। উমৰাংচুৰ কয়লা খনিত আবদ্ধ আন এজন শ্ৰমিকৰ মৃতদেহ আজি পুৱাই উদ্ধাৰ হৈছে। সোমবাৰে পুৱা 9 বজাৰ পৰা আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে 6ষ্ঠ দিনটোত উদ্ধাৰ কাৰ্য আৰম্ভ কৰাৰ সময়তে আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ মুকলি কৰিলে 1.73 লাখ কোটি টকাৰ ৰাজহ। কেন্দ্ৰই শুক্ৰবাৰে ৰাজ্যসমূহৰ প্ৰাপ্য 1.73 লাখ কোটি টকাৰ ৰাজহ মুকলি কৰি দিছে। ইয়াৰ পূৰ্বে 2024 ডিচেম্বৰত কেন্দ্ৰই ৰাজ্যসমূহলৈ 59.086 কোটি টকাৰ ৰাজহ মুকলি কৰি দিছিল। পৰৱৰ্তী খবৰটো হৈছে 7খন দেশৰ পৰা বাকীৰ 258 পাকিস্তানী। ঘোৰ বিত্তীয় সংকট আৰু সন্ত্ৰাসবাদীৰ বাবে বিশ্বৰ ওচৰত লজ্জিত পাকিস্তান আন এটা কাৰণত লজ্জানত হৈছে, কিয়নো 7খন দেশে পাকিস্তানৰ 258 গৰাকী নাগৰিকক খেদি পঠিয়াইছে। পৰৱৰ্তী খবৰটো হৈছে 100খন দেশলৈ অস্ত্ৰ ৰপ্তানি, ভাৰতৰ শীৰ্ষ 3 ৰাষ্ট্ৰই আচৰিত কৰিব আপোনাক। অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ এক অন্যতম শক্তিশালী দেশলৈ পৰিণত হৈছে। কেইবাখনো দেশে ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰি আহিছে। বিশ্বৰ মুঠ 100খন দেশলৈ অস্ত্ৰ ৰপ্তানি কৰে ভাৰতে। পৰৱৰ্তী খবৰটো হৈছে খাকী পোছাকত কলংক সানিলে 2 আৰক্ষীয়ে, ধন লৈ এৰি দিলে অবৈধ কাঠ ভৰ্তি বাহন, ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে নিলম্বন। নয়াহাট আৰক্ষী চকীত নিয়োজিত কনিষ্টবল বিজেন্দ্ৰ বৰ্মন মুকলিকৈ উৎকোচ লোৱা সংঘৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ ঘটনাই লজ্জানত কৰিলে অসম আৰক্ষীক। পৰৱৰ্তী খবৰটো হৈছে উৰুকাৰ দিনা 5খন জিলাত হ'ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান বিভাগে দিলে ডাঙৰ সতৰ্কবাণী। এতিয়া সকলোৰে মাজত বৃদ্ধি পাইছে চিন্তা, উৰুকা আৰু মাঘ বিহুৰ দিনা ৰাজ্যত বতৰ কি ৰূপ ল'ব, কিয়নো বিগত কিছুদিন পূৰ্বে ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছিল মুখলধাৰ বৰষুণ। ধেমাজি, লখিমপুৰকে ধৰি কেইবাখনো ৰাজ্যত বতৰ শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰিছিল। পৰৱৰ্তী খবৰটো হৈছে অসমত প্ৰথমটো HMV ভাইৰাছত আক্ৰান্ত চিনাক্ত। লখিমপুৰৰ এটি 10-মুখীয়া শিশুৰ দেহত HMV ভাইৰাছৰ সংক্ৰমণ, ডিব্ৰুগড় AMCHত ভৰ্তি আক্ৰান্ত শিশুটি। অসমত HMV ভাইৰাছত আক্ৰান্ত এটি শিশু, লখিমপুৰৰ এটি 10-মুখীয়া শিশুৰ দেহত ধৰা পৰিছে HMPVৰ সংক্ৰমণ। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি আক্ৰান্ত শিশুটিক যোৱা 8 জানুৱাৰীত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনিছিল শিশুটিক। পৰৱৰ্তী খবৰটো হৈছে অসমৰ মহিলা যুৱতীৰ বিষয়ে ছচিয়েল মিডিয়াত লজ্জাজনক মন্তব্য। তথাকথিত ফাইনেন্সিয়েল ইনফ্লুৱেঞ্চাৰ অসমৰ সন্দৰ্ভত পুতলগা জ্ঞান। অভিষেক কৰে অসমৰ মহিলা যুৱতীৰ চৰিত্ৰ হনন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ৰিয়া ওপৰেতি নামৰ এগৰাকী ইউটিউবাৰ পডকাষ্টৰ পৰা কাটি উলিওৱা অসমৰ বিষয়ে বিৰূপ মন্তব্য কৰা ভিডিঅ' ক্লিপটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যিক কৰ্মচাৰী পেঞ্চনক লৈ নতুন সিদ্ধান্ত, NPSৰ পূৰ্বৰ বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি পোৱা সকলৰ বাবে OPSৰ সুবিধা। 2005 চনত NPSৰ প্ৰৱৰ্তনৰ পূৰ্বৰ কৰ্মচাৰীৰ বাবে OPS সুবিধা প্ৰদান কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ, 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব চিকিৎসা বীমা আঁচনি। প্ৰথমতে ৰাজহুৱা চিকিৎসা সেৱা খণ্ডত উপলব্ধ হ'ব এই আঁচনি। 13,000 ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভৰা বানচ। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ ৰাজ্য চৰকাৰে যিসমূহ পদ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ, সেইসমূহ পদত এতিয়াৰ পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অনুষ্ঠিত বৈঠকত এই আশ্বাস মুখ্যমন্ত্ৰী। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।